নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সপেক্টেড কাট অফৰ ওপৰত। আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিটো পোষ্ট আমাৰ অসম চৰকাৰৰ দ্বাৰা মুকলি কৰি দিয়া হৈছিল, তাত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ল 11,92,509টা। তাৰে থাৰ্ড গ্ৰেডৰ আছিল 6,71,805টা আৰু ফ'ৰ্থ গ্ৰেডৰ আছিল 4,43,655টা। আহক আমি এতিয়া দুটাৰে ছেপাৰেটলি ইয়াৰ কাট অফ দুটা আমি ডিছকাশ্যন কৰোঁ। প্ৰথমতে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 কাট অফটো আমি ইয়াত ডিছকাশ্যন কৰোঁ। আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যিটো গ্ৰেড 3 পোষ্ট আছিল, তাৰ টোটেল মাৰ্ক আছিল আমাৰ 175। থাৰ্ড গ্ৰেডত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা ফ'ৰ্থ গ্ৰেডতকৈ বহুত বেছি আছিল, সেইবাবে ইয়াৰ কাট অফ হাই যোৱাৰ এটা সম্ভাৱনা আছে। লগতে গ্ৰেড 3 যিবোৰ পোষ্ট আছে, ইয়াত এপ্লাই কৰা বেছিভাগ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষিত হোৱা বাবে ইয়াৰ কাট অফ হাই যাব। আৰু আহক আমি এতিয়া ইয়াৰ কাট অফটো ডিছকাশ্যন কৰোঁ। গ্ৰেড 3ত জেনেৰেলৰ কাট অফ যাব 98 to 120। OBC আৰু MOBCৰ কাট অফ যাব 95 to 105। SCৰ হ'ব 89 to 94। লগতে ST যিটো প্লেনছ, তেওঁলোকৰ হ'ব 85 to 90 আৰু ST হিলছৰ 80ৰ পৰা 84ৰ ভিতৰত হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আহক এতিয়া আমি গ্ৰেড 4ৰ এক্সপেক্টেড কাট অফটো চাই লওঁ। আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 4ৰ টোটেল মাৰ্ক আছিল 135 আৰু ইয়াত কোনো নিগেটিভ মাৰ্ক নাছিল। আহক আমি এতিয়া ইয়াৰ কাট অফটো চাই লওঁ। জেনেৰেলৰ 93ৰ পৰা 98ৰ ভিতৰত যাব পাৰে। OBC MOBCৰ 88ৰ পৰা 93ৰ ভিতৰত হ'ব পাৰে। SCৰ কাট অফ যাব পাৰে 80ৰ পৰা 85ৰ ভিতৰত। ST প্লেনৰ 77ৰ পৰা 80ৰ ভিতৰত। লগতে ST হিলছৰ 71ৰ পৰা 75ৰ ভিতৰত কাট অফ যোৱা এটা সম্ভাৱনা আছে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সঠিক সময়ত চাব পাৰে।